হেল্ল' জলিকাঞ্চ আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসমৰ জলিকাঞ্চৰ মাজলৈ তো আজি আহিছোঁ কি এইগিলাখান নাজানো তো দিশানে পুতুককৈ মাতি দিলে और अभी तो रुको क्लाइमैक्स अभी बाकी মোক মাতি কিনে ক'লে যে ভাই দুটামান ফটোশ্বুট মাৰি যাবি আৰু এই কিবা সি ফটোশ্বুট কৰে তো চাওঁ আজি কেনেকৈ কি ফটোশ্বুট কৰে বিহুৰ বাবে তো বিহুৰ আন্তৰিক শুভেচ্ছা আপোনালোকক সকলোকে জনালোঁ অসমৰ জলিকান চেনেলটোৰ তৰফৰ পৰা তো সকলোকে বিহুৰ ওলগ জনালোঁ আৰু আহিবলগীয়া মানে অহাকালি গৰু বিহু তো চাগে আপোনালোকে অহাকালি বা আজি ৰাতি মানে ভিডিঅ'টো পাই যাব তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু দিশানৰ ফটোশ্বুটটো চাওক আৰু ইহঁতে দুজনে মোৰ ফ্ৰেণ্ড হয় ভালে চিনাকি হয় তো ইহঁতে দুজনে মানে ফটোশ্বুট কৰি আছে তো এইবোৰ সিহঁতে মানে ইপিন কৰি আছে আৰু ফটোশ্বুট কৰিবৰ কাৰণে DSLR লৈ আছে মানে চলি ডাঙৰ হৈ গৈছে আৰু এয়া জাপি এইগিলা মানে গছে চছে ওলোমাই থৈ দিছে তাৰপিছত সিহঁতে গামোচা লৈ যাই আছে আৰু তো আপোনালোকক দেখাওঁ ইহঁতে কি ফটোশ্বুট কৰে কি নকৰে দুখনমান ফটো আপোনালোকক দি দিম তাই মানে ছোৱালীজনী আকৌ নামটো ক'লেতো আপোনালোকে চিনি নাপাব দিয়কচোন তো এতিয়া দিশানক সোধোঁ আৰু কি কৰিব সি কেনেকৈ কৰিব লকচোন চাওঁ তো এতিয়া দিশানে অলপ পোষ্ট শিকাই আছে তাইক তো দিশানে ইয়াৰ কেমেৰামেন হ'ল ফটো আৰু ইয়া ফটোটো আপোনালোকে চাব পাৰি আছে বঢ়িয়া ফটো তুলে আমাৰ বাপাই আৰু আপোনালোকে ইয়াৰ মাজতে এটা কথা কৈ দিওঁ যদি আপোনালোকে DSLR মানে কেমেৰামেন হিচাপে আনিব খোজে দিশানক আনিব পাৰে দিশানে একদম কম পইচাতে আনি দিব আৰু হয়নে নহয় দিশান কওক অফাৰ এটা দিবি না মোৰ ছাবস্ক্ৰাইবাৰবিলাক তো আপোনালোকে যদি মানে ইয়াক মাতিব খোজে তেনেহ'লে মই ডিছক্ৰিপশ্যনত ইয়াৰ নাম্বাৰটো দি দিম তো আপোনালোকে কণ্টেক্ট কৰি কিনে ইয়াক মাতিব আৰু মোৰ নাম ক'লে অলপমান অনলি হোৱাটছআপ নাম্বাৰ বোলে তো হোৱাটছআপ নাম্বাৰটো দি দিম মই বাৰু ডিছক্ৰিপশ্যনত তো আপোনালোকে তাক কণ্টেক্ট কৰি ল'ব আৰু কৈ দিব আৰু এনেকৈ আহিছিলোঁ চাই কিনে ইউটিউবত তেতিয়া অলপ পইচা কমকৈ ল'ব দিয়কচোন তো এতিয়া আহিছে কেমেৰা মোৰ হাতত এতিয়া মই বোলে ইহঁতক দুজনৰ মাৰি দিব লাগে তো কেমেৰা ৰেডি আৰু ইহঁতৰ দুজনেও ৰেডি তো ফটোটো দেখাম বাৰু একদম লাষ্টত আপোনালোকক দেখাই দিম কি ফটো তুলিলোঁ তো অলপ ৰখক ৰ'ব এটা বস্তু দেখা দিওঁ এইটো কি দেখিছেনে আপোনালোকে এটা হেলিপেড সজাই আছে ইয়াতে আমাৰ দুদিনমান পিছত বিহু হ'ব আহিব ডাঙৰ ছিংগাৰ আহিব কালিৰ পৰা বিহু মানে কালিৰ পৰা হ'ব আৰু এতিয়া বনাই আছে আজি ৰাতিৰ ভিতৰতে পূৰা সম্পূৰ্ণ হৈ যাব তো আপোনালোকে আহক আৰু মালিগাঁও ষ্টেডিয়াম সকলোৱে চিনিয়ে পাইছে ইমান বম ডাঙৰ এখন ষ্টেডিয়াম হয় তো আহিব আপোনালোকে কালি চাবলৈ মানে আপোনালোকক সকলোকে আমি নিমন্ত্ৰণ জনালোঁ আৰু মানে আমাৰে বিহু আৰু আমাৰে মানে কমিটিৰ হয় তো আহিব আৰু আপোনালোকে চাবলৈ বিহু চাগে জুবিন দাও আহিব চাগে আৰু যোৱাবাৰ আচুৰ্য বৰবাদ ভিগু কাশ্যপ এইবোৰ মানে তেওঁলোক আহিছিল আকৌ আৰু এতিয়া ইয়াত দিশান দাদাক চাওক এইটো দিশানে কিবা এটা ফটো তুলিলে চাওকচোন জাপি মোক জাপি আনিব পঠাইছে নাজানো আৰু মই ব্লগাৰ নে মানে কি আৰু একোলাই চলি থাকে কাৰণ মোকো ফ্ৰীতে দুখনমান ফটো তুলি দিছে দিয়কচোন আৰু আপোনালোকৰ আহিলে ডিছকাউণ্টটো বাৰু বেলেগকৈ আছে তাতে আৰু অসমৰ জলকীয়ানৰ বুলি ক'লেতো কথাই নাই একদম কমত কৰি দিব আৰু আমাৰ চেনেহৰ জাপি দেখিলে কিবা ভাল লাগি যায় জাপি আনছোঁ লাগব না তো জাপি আমি লৈ যাই আছোঁ ইহঁতক দিব লাগে জাপিটো আৰু দুখনমান ফটো তুলিছোঁ বাৰু ময়ো দেখাম আৰু দিশানেও তুলিছে চব এটাকৈ দিম তো এতিয়া জাপি কাক দিম জাপি কাক দিম তো এক দিব লাগে জাপি জাপি উৰি আহি আছে নাম্বাৰটো নুশুনাও দিয়ক আপোনালোকক চবকে তো জাপি আৰু গামোচাৰে ফটোটো ময়ো তুলিম দুখনমান কিন্তু একো নাই আজি বিহুৰ কাপোৰত আনে সেইটো বেলেগ কথা দিয়কচোন দুখ আছে অলপমান আৰু আমাৰ দিশানৰ বিখ্যাত মানে ডিম্পুদাৰ দাও নহয় দেই দিশানৰ বিখ্যাত কেমেৰা DSLR একদম গন্ধ ওলাই গৈছে কেনন চিনেমেটিক শ্বট আছিল তো সেইবোৰ এতিয়া আমি আৰু অলপমান ফটো তোলোঁ আৰু দিশান আমাৰ বাপুক চাওকচোন একদম পূৰা সাজাই দি আছে আৰু কেমেৰামেন হ'লে এইটোই জ্বালা মানে কি আৰু এনেকৈ দি থাকিব লাগে সাজাই থাকিব লাগে কিবা কিবি আৰু তো
বেছি লম্বা হ'ল নেকি চাগে আজি ভিডিঅ'টো একো নাই দিয়ক এই আমাৰ মডেলক চাওকচোন একদম মেকআপ চেকআপ কৰি হাঁহি গোটেই আইঅ কেমেৰামেন বাবু ইয়াৰ ওচৰত যাওঁ আপোনাৰ অনুভৱ কেনে ফটো চটো দিলে ভালে মই বহুত কৰি ফুৰিছোঁ অনুভৱ ভালে হৈ আছিলে এনেকৈ তোলে নেকি আপুনি ফটো চটো মোৰ মানে ফটো এনে পোষ্ট লৈ কথা অঁ পোষ্ট লৈ কথা এইপিনে কেমেৰামেন এইপিনে মডেল আৰু আমাৰ বাবুৰ ষ্টাইল চাওক এই চাওক পূৰা কেমেৰামেন লাগি আছে হয়নে নহয় কওক ফটোখন চাই লওক বিহু বুলিলে অসম বলিয়া অসমৰ সকলো ৰাইজৰ মানে ৰগে ৰগে হিৰে আছে বিহুৰ এটা গান আমাৰ সকলোৰে প্ৰিয় আৰু বিহু উৎসৱটো আমাৰ সকলো অসমবাসীৰ বাবে প্ৰিয় তাতে আমাৰ এনেকুৱা যাতে সাজ পোছাকত আহে তেতিয়াতো আৰু কথাই নাই আৰু ইয়াৰ ফটো সেইটো বস্তু বাৰু মই দিছোঁ দিয়কচোন শিকাই কিন্তু আছে নাজানো আৰু মই ইমান নাজানো আমাৰ দিশানে বেছি ভালকৈ জানিব তো কিবা আৰু একদম বিহুৰ গান চান লগাই কেনে নাচি চাওক আমাৰ কেমেৰামেনক চাওক মজা আয়া বাৰু ময়ো নাচি আছিলোঁ সেইটো বেলেগ কথা মই ইন কেমেৰাত অহা সেইটো বেলেগ তো মোক দেখা নাপায় চাই থাকক দিশানেও ফটো তুলিব দুখনমান ময়ো তুলিম দুখনমান আৰু লাষ্টতো দেখাম বাৰু আৰু আপোনালোকক আৰু এবাৰ কৈ দিওঁ আহি যাব দিশানক কণ্টেক্ট কৰি ল'ব য'তে কয় আপুনি তাতে গুচি যাব খালি আপুনি তাক কণ্টেক্ট কৰি দিয়ক বাছ এয়া আমাৰ কেমেৰামেন চেঞ্জ হ'ল আমাৰ ইংকু ডাঙৰীয়া কেমেৰামেন এয়া মডেল তাৰ ফটোখন চাৰ এটা এইটো ক্লিক কৰক এইটো এইখন ফটো চাওক আপোনালোকে তো বাৰু যেনিয়ে তেনিয়ে মই অলপমান ফটোশ্বুট কৰি ল'লোঁ মানে ইহঁতক কৰি দিলোঁ আৰু দিশানে এতিয়া আকৌ কৰি আছে আৰম্ভ মানে আকৌ তাই তুলি দি আছে তাৰপিছত দিশানে দুখনমান তুলিলে মাত্ৰ ময়ো দুখনমান তুলিলোঁ তো আপোনালোকক দেখাব নোৱাৰিলোঁ দিয়কচোন কিন্তু বাৰ কৈ আছোঁ আৰু একবাৰ কওঁ মই ফটোটো লাষ্ট টাইমত মই দেখাই দিম দিয়কচোন কেনেকুৱা কি ফটো তুলে আমাৰ দিশানে বা ময়ো দুখনমান তুলিছোঁ তো আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে আজি বহুত ধন্যবাদ আৰু বহুতো ধন্যবাদ আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে আৰু এই আমাৰ মডেল আৰু এই আমাৰ কেমেৰামেন কিবা ক'ব আছে নাই সবে যাতে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ে তাতে অঁ তো দিশানে এইখিনি কোৱাৰ বাবে থেংক ইউ আৰু দিশানৰো মানে কৈছোঁ সেইটো বস্তু এনেকৈ কৰি ল'ব যদি ইয়াক লাগে কণ্টেক্টত কেনে তো এতিয়া সিহঁতে কিবা আৰু কথা পাতি আছে এতিয়াও আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ অসমৰ জলিকানা চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে নাই নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু টিংকেতে এটা বজে সেইটো মানে মন্দিৰৰ যে ঘণ্টা এটা থাকে সেই ঘণ্টাটো বজোৱাৰ দৰে আপুনি মোৰ চেনেলটোত যদি প্ৰথমবাৰ দৰ্শন কৰিছে তেনেহ'লে সেই ঘণ্টিটো টিংকে এবাৰ বজাই দিব তো আজিৰ বাবে ধন্যবাদ জয় অসম